বন্ধুসকল, বাহিৰৰ পৰা আমাৰ ইয়াত কেনেকৈ মাছ আহে সেইবোৰ আপোনালোকক দেখুৱাম। বলক আপোনালোকক দেখুৱাই যাওঁ কেনেকৈ কাটি আছে। বক্সখন কটাৰ পিছত আপোনালোকক দেখুৱাম। এনেকুৱা থাৰ্মকল বক্সত আহে মাছবোৰ। ইয়াত কুলিলছ আহিলে, তাৰপিছত দামী দামী আৰৱানা, তাৰপিছত বহুত কিবা কিবি আলিগেটৰ গাৰ্ড, ৰেডটেল কেটফিছ তেনেকুৱা আহে। এইটো আৰৱানা ফিছ, আৰৱানা ফিছৰ চাৰ্টিফিকেটটো আছে। এনেকুৱা তিনিটা মাছ আহিছে। চাম তিনিটা আছে নে নাই। যদি তিনিটা থাকে আপোনালোকক দেখুৱাম, কিবা হ'লেও দেখুৱাম আপোনালোকক। ঠিক আছে, যিহেতু সেইখনৰ চাই দেখুৱাম। বন্ধুসকল, দুখৰ কথা এটা মানে আৰৱানা আমাৰ মৰা আহিলে, তাতে বক্সৰ ভিতৰতে মৰি আছিলে। এইটোৰ দাম হ'ব মোটামুটি 50,000 টকামান। ছুপাৰ ৰেড আপোনালোকে দিব পাৰে, ছুপাৰ ৰেড আৰৱানা বুলি প্ৰাইচ দিলে